Hello guys, welcome back to my channel MS Blog. হয় মই আজি নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিলো। তো আজি আলোচনা কৰিম আমাৰ কয়াকুছি বজাৰত চলি থকা Kpl T-10 লিগৰ বিষয়ে। তো বহুতো বিতৰ্কৰ মাজতো মানে বহুতো হয়তো বাধা বিঘিনিৰ মাজতো অৱশেষত চূড়ান্ত খেলখন হ'বলৈ গৈ আছে। তাৰে সবিশেষ আলোচনা কৰিবলৈ মই আপোনালোকৰ মাজলৈ আহিলো। হয় আপোনালোকলৈ মোৰ এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলটোত আপোনালোকে নতুন হয় প্লিজ এবাৰ সাবস্ক্ৰাইব কৰি ল'ব। তো যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো এতিয়া আহো মেইন টপিকলৈ। তো অহা 5 মাৰ্চত কয়াকুছি বজাৰত ইণ্ডো গ্ৰুপ অফ কোম্পানীৰ দ্বাৰা আয়োজিত কেচিচিৰ দ্বাৰা পৰিচালিত Kpl T-10 লিগৰ ফাইনেল মেচ হ'বলৈ গৈ আছে। তো অহা 5 মাৰ্চত অনুষ্ঠিত হ'ব মেচখন। তো মেচখন অনুষ্ঠিত হ'ব MR লায়ন ভাৰ্চাছ RS11ৰ মাজত। তো তীব্ৰ উত্তেজনাপূৰ্ণ মেচ হ'ব। তো মই আশা কৰোঁ তো আপোনালোকে সকলোৱে মেচখন চাবলৈ আহিব আৰু মোৰ MS ব্লগৰ পেজত মেচখন লাইভ চাব পাৰিব। তো অহা 5 মাৰ্চত খেলখন চাবলৈ নাপাহৰিব। তো ইয়াৰ লগত মই আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ। তো কয়াকুছিত Kpl T-10 চলি আছিল ইমান দিন কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। তো গোটেইখিনি মেচ ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল। তো চূড়ান্ত মেচখন বাকী আছে। তো চূড়ান্ত মেচখন খেলপথাৰখন চেঞ্জ কৰা হৈছে। তো চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। তো আশা কৰোঁ সকলোৱে বৰবালা খেলপথাৰলৈ অহা 5 মাৰ্চ তাৰিখে আহিবলৈ নাপাহৰিব আৰু যিসকলে আহিব নোৱাৰে তেওঁলোকে MS ব্লগৰ পেজত লাইভ চাব পাৰিব। তো আপোনালোকলৈ মোৰ এটা অনুৰোধ, তো আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব, বেলেগক চাবলৈ মানে সুবিধা কৰি দিব। অহা 5 মাৰ্চ তাৰিখে বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব MR লায়ন ভাৰ্চাছ RS11। তো আপোনালোকে সকলোৱে গম পাইছে ইতিমধ্যে MR লায়ন মানে এখন খেলতহে পৰাজয় বৰণ কৰি আহিছে। তো MR লায়নছৰ খেলুৱৈসমূহলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু RS11ৰ সকলো খেলুৱৈলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইণ্ডো গ্ৰুপ অফ কোম্পানীক আৰু KCCক। তো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোককো। তো আপোনালোকে অহা 5 মাৰ্চ তাৰিখে বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আহিবলৈ নাপাহৰিব। তো আজিলৈ ইমানে। নেক্সট এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।